Hello students, welcome to my YouTube channel Prastuti with DM. আজি তোমালোকৰ বাবে যোগিতা আইছো ৰচনা প্ৰিয় গ্ৰন্থ। প্ৰিয় গ্ৰন্থ ৰূপে বাছি লৈছো আমাৰ সকলোৰে আদৰৰ সন্মানৰ কীৰ্তন ঘোষাখন। বলা আমি ৰচনাটি পাঠ কৰো। মোৰ প্ৰিয় গ্ৰন্থ কীৰ্তন ঘোষা। পৰিচয়। এখন মহৎ গ্ৰন্থ, মহান জীৱনৰ মহাৰ্ঘ্য। গ্ৰন্থ অধ্যয়ন এটা ভাল অভ্যাস। গ্ৰন্থ অধ্যয়নে মানুহক অমৃত সন্ধানৰ প্ৰতি ধাৱমান কৰি তোলে। মই মোৰ কম বয়সত কেইখনমান গ্ৰন্থহে পঢ়িছোঁ। মই পঢ়া পুথিসমূহৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থখন হ'ল সদৌ অসমীয়া জাতিৰ চিৰ পৰিচিত ধৰ্মপুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা। লেখকৰ পৰিচয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া জাতিৰ ভেটি নিৰ্মাতা আৰু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাণ পুৰুষ। তেখেত এগৰাকী একাধাৰে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, কবি, নাট্যকাৰ, সুৰকাৰ আৰু সুগায়ক আছিল। গুৰুজনাৰ আবিৰ্ভাৱ হৈছিল ১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱাৰ ওচৰত আলিপুখুৰী নামৰ ঠাইত। ১৫৬৮ চনত কোচবিহাৰৰ ভেলাডোঙা সত্ৰত গুৰুজনাৰ তিৰোভাৱ হয়। গ্ৰন্থৰ বিষয়বস্তু। কীৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। গুৰুজনাই তেওঁৰ জীৱনকালত একশৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো ধৰ্মীয় গীত ৰচনা কৰিছিল। তেওঁৰ প্ৰয়াণৰ পিছত তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ আজ্ঞানুসাৰে ৰামচৰণ ঠাকুৰে গীতসমূহ সম্পাদনা কৰি কীৰ্তন ঘোষাৰ সংকলিত ৰূপ দিয়ে। কীৰ্তন ঘোষাত গুৰুজনাই ভাগৱত পুৰাণৰ অনুপ্ৰেৰণাৰে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ দৰ্শন বেদান্তক সুপ্ৰতিষ্ঠিত কৰিছে। পুথিখনত ভাগৱত পুৰাণৰ লগতে ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, বামন পুৰাণ আৰু বৃহন্নাৰদীয় পুৰাণৰ পৰা বিষয়বস্তু লোৱা হৈছে। বৰ্তমানত কীৰ্তন ঘোষা ২৭টা স্বয়ংসম্পূৰ্ণ খণ্ডৰ সমষ্টি। তাৰে শেষৰ দুটা খণ্ড সহস্ৰনাম বৃত্তান্ত ৰত্নাকৰ কন্দলী আৰু শ্ৰীধৰ কন্দলীয়ে আৰু ঘুনুচা কীৰ্তন শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা। কোনো কোনো পণ্ডিতৰ মতে সহস্ৰনাম বৃত্তান্ত মাধৱদেৱৰ ৰচনা। ভগৱান বিষ্ণু সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী। তেওঁৱেই ভক্তসকলৰ ভজনীয় ঈশ্বৰ। এই পৰমপুৰুষ ঈশ্বৰৰ চৰিত্ৰ, দৈহিক বৰ্ণনা, ভক্ত ভগৱানৰ অপৰিহাৰ্য সম্পৰ্কখিনিকে কীৰ্তন ঘোষাৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰা হৈছে। প্ৰিয় হোৱাৰ কাৰণ। গুৰুজনাৰ অনুপম সৃষ্টি কীৰ্তন ঘোষা সৰ্বকালৰ এখন জনপ্ৰিয় গ্ৰন্থ। ডক্টৰ বাণীকান্ত কাকতিদেৱৰ মতে কীৰ্তন পুথিখন চিত্ৰ বিচিত্ৰ পখিলাৰ দৰে। ইয়াৰ সৌন্দৰ্য কোনো ক্ষেত্ৰতে ম্লান পৰা নাই। আকৰ্ষণীয় বিষয়বস্তু আৰু সুৱলা বৰ্ণনাৰ বাবেই কীৰ্তনখন ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে প্ৰিয়। পুথিখনে ল'ৰাক দিছে ধেমালিৰ ৰস, ডেকাক দিছে যৌৱনৰ সংযম তত্ত্ব আৰু বৃদ্ধসকলক দিছে সৃষ্টিতত্ত্বৰ গভীৰ কথাৰে মহা আমোদ। গ্ৰন্থখনত ভাৰ লালিত্য, ছন্দৰ ঝংকাৰ, সুৰৰ লাৱণ্য, ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমাহাৰ ঘটিছে। ইয়াত হৰ্ষ বিষাদ, প্ৰেম বিৰহ, ক্ৰোধ ক্ষমা আদিয়ে জুমুৰি পাতিছে। নৱৰস মিলনে গ্ৰন্থখন অতি সাৰ্থক কৰি তুলিছে। সেয়েহে গ্ৰন্থখন মোৰ অতি প্ৰিয়। সামৰণি। পুথিখনৰ আৰম্ভণিতে মহাপুৰুষজনাই সনাতন ধৰ্মৰ গুৰুত্বপূৰ্ণ তত্ত্বসমূহ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে, যাৰ সুন্দৰতা অন্য কোনো ধৰ্মগ্ৰন্থত বিৰল। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ।
তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। গ্ৰন্থখন সাহিত্যিক মূল্যত অতুলনীয়। আদিৰ পৰা অন্তলৈকে পদ, ছবি, দুলৰি আদি ছন্দ প্ৰয়োগ কৰি এখনি সুমধুৰ কাব্যত পৰিণত কৰিছে। শেষত গ্ৰন্থখনৰ ৰচয়িতা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ প্ৰতি এফাকি গুহাৰে সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, জাকেৰি নাহিকে উপাম, তুহাৰী চৰণকো ৰেণু শতকোটি বাৰে কৰোহো প্ৰণাম।